নমস্কাৰ প্ৰিয় বন্ধুসকল, মই শ্ৰী ভূতেশ্বৰ বাগলাৰী আৰু এতিয়া মই গৈ আছোঁ ঐতিহ্যপূৰ্ণ মন্দিৰ শ্ৰী শ্ৰী মা কমলা দেৱী মন্দিৰলৈ। যেতিয়ালৈকে ভিডিঅ'টো শেষ নহয় আপোনালোকে চাই থাকিব। চাওক, মই গৈ আছোঁ। জয় শ্ৰীৰাম। নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ শ্ৰী শ্ৰী মা কমলা দেৱী এই মন্দিৰ স্থানত, য'ত নেকি প্ৰত্যেক বছৰৰ মাঘী পূৰ্ণিমাত ইয়াত তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত কৰা হয়। ঠিক সেইদৰে আমাৰ কেইদিনমান পিছতেই মাঘৰ বিহু আহি আছে আৰু মাঘৰ বিহুৰ সেই পূৰ্ণিমাত আমাৰ এই কমলা মন্দিৰ স্থানত তিনিদিনীয়া এক বিশেষ মেলা পতা হয়। আৰু এই কমলা মন্দিৰ স্থানত আমাৰ বিজেপি অসম চৰকাৰৰ দ্বাৰা কি কি উন্নয়নমূলক কাম কাজ ইয়াত কৰি আছে সেইবিলাক আমি থুলমূলভাৱে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। আমাৰ দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰৰ ওপৰ হৈ গ'ল, কিন্তু মদাৰতলীৰ এই কমলা মন্দিৰ ঐতিহ্যপূৰ্ণ স্থানত আজিলৈকে কোনো উন্নয়নমূলক কাম কাজ হোৱা নাছিল। আপোনালোকে দেখিছে এটি সুন্দৰ চিচি ব্লকৰ ওপৰেদি আমাৰ বাইকখন চলি আহিছিল আৰু খুব কম দিনৰ ভিতৰতে এই গোটেই ৰাস্তাটো সম্পূৰ্ণ হৈ উঠিব। সেইবাবে আমাৰ এই সমগ্ৰ অঞ্চলৰ ৰাইজে ধন্যবাদ জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক। আপোনালোকে যিটো ৰাস্তা লক্ষ্য কৰিছে, এই ৰাস্তা নেশ্যনেল হাইৱেৰ পৰা সোমাই আহিছে। খুব বেছি দীঘল ১.৫ কিলোমিটাৰমান হ'ব আৰু ইফালেদিও ৰাউণ্ড ইউ টাৰ্ণ হৈ আপুনি পুনৰ হাইৱেত উঠিব পাৰিব। যদি আপোনালোকে এই কমলা মন্দিৰ স্থানত আহিব বিচাৰে তেনেহ'লে দুইটা পথেদি আহিব পাৰিব। বৰ্তমান এটি পথ পকাকৰণ চলি আছে, সম্পূৰ্ণ হৈ উঠিব, আৰু এটি অলপ আধৰুৱা পকীকৰণ হৈ আছে, সিও কেইদিনমানৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। এতিয়া আমি গৈ আছোঁ শ্ৰী শ্ৰী মা কমলা দেৱী মন্দিৰৰ অভিমুখে। এইখিনি জেগাতে তিনিদিনীয়া মেলা অনুষ্ঠিত হয়। বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জেগাৰ পৰা ইয়াতে ভক্তপ্ৰাণ ৰাইজসকল আহে আৰু শ্ৰী শ্ৰী মা কমলা দেৱীৰ আশীৰ্বাদ লয়। এতিয়া আমি জানিব বিচাৰিম শ্ৰী শ্ৰী মা কমলা দেৱী মন্দিৰৰ পৰিচালনা কমিটিৰ এজন ব্যক্তি আমাৰ লগত আছে। দাদা, ইয়াতে কেতিয়াৰ পৰা আমাৰ এই মাঘী পূৰ্ণিমাৰ মেলাখন অনুষ্ঠিত হ'ব? আমাৰ এইটো ২৬, ২৭, ২৮ ফেব্ৰুৱাৰীত এই মেলাখন অনুষ্ঠিত হয় আৰু বহুত দলে বলে মানুহ যোগদান হয়। এইবাৰো আমি সেইটোৱেই ভাবিছোঁ যাতে সকলো ৰাইজে দলে বলে আহি আমাৰ এই মেলাত উপস্থিত হয়। মেলা তিনিদিনীয়া হ'ব? তিনিদিনীয়া মেলা, ২৬, ২৭, ২৮। কিমান হাজাৰ ভক্তৰ আপুনি? হাজাৰ ভক্তৰ ইয়াত মানে সমাগম আছে। গতিকে আপুনি ৰিকুৱেষ্ট কৰিব নেকি, অনুৰোধ জনাব নেকি? মই ৰিকুৱেষ্ট কৰোঁ যে ৰাইজসকল যাতে আমাৰ এই মেলাত উপস্থিত থাকি আমাৰ মানে শুভকামনা আগবঢ়াই নিয়ে। ঠিক আছে, ধন্যবাদ।
খুব কেইদিনমানৰ পাছতেই আমাৰ এই শ্ৰী শ্ৰী মা কমলা দেৱী মন্দিৰ স্থানত 3 দিনীয়া মেলা অনুষ্ঠিত হ'ব। যিহেতু মেলা খুব আমাৰ ওচৰত, আপোনাৰ মনত কেনে অনুভৱ হৈ আছে বৰ্তমান? নমস্কাৰ। খুব আনন্দত আত্মহাৰা হৈ আছোঁ, কাৰণ আমাৰ এই মন্দিৰখন বহুতো পৌৰাণিক আখ্যান তথা কিংবদন্তীয়ে প্ৰচলিত হৈ আহিছে, তথা এইখন শ্ৰী শ্ৰী মা কমলা দেৱীৰ এখন জাগ্ৰত মন্দিৰ, আৰু প্ৰতি বছৰেই ইয়ালৈ হাজাৰ হাজাৰ ভক্ত আহি নিজৰ মনৰ আশা পূৰণ হোৱা বুলি তেওঁলোকে বক্তব্য কৰিছে। আৰু তথা প্ৰতি বছৰে মাঘী পূৰ্ণিমাত এই মাৰ থানখনত এটি উলহ মালৰে ডাঙৰকৈ এটি উৎসৱ পতা হয়, আৰু ইয়ালৈ বহু ভক্তৰ লানি নিচিঙা জনসমুদ্ৰৰ মানে কম হয়। সেয়েহে আপোনালোকেও আহক, এইবাৰ নিজৰ মনৰ কামনা পূৰ্ণ কৰক, মাৰ ওচৰলৈ আহি পেলাই আশীৰ্বাদ এটি লৈ যাওক। এইখনেই শ্ৰী শ্ৰী মা কমলা দেৱীৰ মন্দিৰ। শ্ৰী শ্ৰী মা কমলা দেৱী হৈছে মাতা দুৰ্গা দেৱীৰ আন এটা ৰূপ। অসম চৰকাৰৰ অভিলাষী আঁচনি অসম দৰ্শন আঁচনিৰ অধীনত আমাৰ এই শ্ৰী শ্ৰী মা কমলা দেৱী মন্দিৰ স্থানত মন্দিৰ নিৰ্মাণ কাৰ্য চলি আছে, আৰু এই মন্দিৰ নিৰ্মাণ কাৰ্য যোৱা 20-30 দিনৰ আগৰ পৰা চলি আছে। আমি জানিব বিচাৰিম আমাৰ পৰিচালনা কমিটিৰ ব্যক্তিজনৰ সৈতে, দাদা এইটো কি মন্দিৰ বনাই থকা হৈছে, কি মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে? গণেশ মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে। গণেশ মন্দিৰ। আৰু কিমান দিন সময় প্ৰয়োজন হ'ব? আমি আশা কৰোঁ মেলাৰ আগে আগে আমাৰ মন্দিৰ নিৰ্মাণ কৰি ওলাই যাব। জয় শ্ৰীৰাম। আপোনালোকে দেখিছে অসম চৰকাৰৰ অভিলাষী আঁচনি অসম দৰ্শন আঁচনিৰ অধীনত ইয়াত মন্দিৰ নিৰ্মাণ কাৰ্য চলি আছে। ঠিক তেনেদৰে আপোনালোকে জানিব পাই সুখী হ'ব যে ইয়াতো এটা মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে। কি মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে? মই কম, পৱন পুত্ৰ হনুমান জয় বজৰং বালীৰ মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে। জয় শ্ৰীৰাম। ভাৰতীয় জনতা পাৰ্টি অসম চৰকাৰৰ অধীনত আপোনালোকৰ এই মন্দিৰ স্থানত বিভিন্ন উন্নয়নমূলক কাম কাজ হৈ আছে। দেখিছে 4 লাইনৰ পৰা ইয়ালৈকে পকা ৰাস্তা নিৰ্মাণ কৰি থকা হৈছে। ইয়াতে অসম দৰ্শন আঁচনিৰ অধীনত মন্দিৰৰ নিৰ্মাণ কাৰ্য আপোনালোকে কৰি আছে। ঠিক তেনেকৈ আৰু ভৱিষ্যতে কৰা হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব? সৰ্বানন্দ সোণোৱাল ধন্য হওক, হেমন্ত বিশ্ব শৰ্মাৰ ধন্য হওক, লগতে আমাৰ বিজেপি পাৰ্টিৰ ধন্য হওক।